এখনকে হিসাব করা বুলিয়া খাব এতিয়া মোৰ লাগিছে নেকি ক'ত দাদা SP hey mama aduh ada usapan apa baru আজিৰ সভাত আমাৰ মাজত উপস্থিত থকা তিৱা মাথানলাই তখৰাৰ এই দ্বাদশ সাধাৰণ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমাকান্ত দেউৰী ডাঙৰীয়া, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, অভ্যৰ্থনা সমিতিৰ কাৰ্যকাৰী সভাপতি বলোৰাম ডেকাৰজা ডাঙৰীয়া, উপসভাপতি গণেশ ভূঞা ডাঙৰীয়া, বলিন্দ্ৰ ডেকাৰজা ডাঙৰীয়া, বিদ্যুৎ বিকাশ সেনাপতি ডাঙৰীয়া, লাল সিং মাহাৰ ডাঙৰীয়া, দীপেন্দ্ৰনাথ বৰদলৈ ডাঙৰীয়া, মিলেশ্বৰ পাটৰ ডাঙৰীয়া, প্ৰতাপ হাজৰিকা ডাঙৰীয়া, দুলেন কোঁৱৰ ডাঙৰীয়া, দুলেন দেউৰী ডাঙৰীয়া, আমাৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাধু কাকতি ডাঙৰীয়া, আমাৰ বিত্ত বিভাগৰ ইকনমিক এফেয়াৰ্ছৰ সঞ্চালক হেমন্ত দেউৰী ডাঙৰীয়া, ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজিৰ এই তিৱা মাথনলাই তখৰাৰ সাধাৰণ অধিৱেশনত যোগদান কৰিবলৈ অহা আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, পোনপ্ৰথমে আজিৰ এই দ্বাদশ সাধাৰণ অধিৱেশনৰ মুকলি সভাত নিমন্ত্ৰণ কৰাৰ বাবে মই উদ্যোক্তাসকলৰ শলাগ লৈছোঁ। দৰাচলতে যোৱাকালিয়ে মোক এই অধিৱেশনখনলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি অসমত থকাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি মই আহিব নোৱাৰিম বুলি জনোৱাত অভ্যৰ্থনা সমিতিয়ে আজিৰ দিনটোলৈ অধিৱেশনখন আগবঢ়াই দি মোক আপোনালোকক লগ পোৱাৰ যি সুযোগ আৰু সুবিধা দিলে তাৰ বাবে মই অভ্যৰ্থনা সমিতিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো কৃতজ্ঞতা জনাইছোঁ। 1981 চনত জন্ম লাভ কৰা তিৱা জনজাতিৰ এই অনুষ্ঠানটিয়ে জন্ম লগ্নৰে পৰা তিৱা ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ বাবে নিৰলসভাৱে কাম কৰি আহিছে। আজি বিশ্বত বহুতো সৰু সৰু জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি বিপন্ন হৈ পৰিছে। ভাষা সংস্কৃতি বিপন্ন হ'লে এটা জাতিৰ স্বকীয়তাও বিপন্ন হয়। তিৱা সাহিত্য সভা বা তিৱা মাথনলাই তখৰাই তিৱা ভাষাক লিখিত ৰূপ দি বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰণয়ন, চৰ্চা, প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে জ্ঞান চৰ্চাক উজ্জীৱিত কৰিবলৈ যি নিৰলস প্ৰয়াসত ব্ৰতী হৈ আছে, তাৰ বাবে মই সাহিত্য সভাৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা আৰু তিৱা জনগোষ্ঠীৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা কথা নিশ্চিত যে তিৱাকে ধৰি অসমৰ প্ৰতিটো জনগোষ্ঠী শক্তিশালী হ'লেহে
অসমীয়া ভাষা সাহিত্যৰ বিকাশ হ'ব পাৰে। বিভিন্ন জনগোষ্ঠীৰ শব্দ লোকাচাৰে অসমীয়া ভাষা আৰু সাংস্কৃতিক জীৱনশৈলীক বৰ্ণিল ৰূপত প্ৰকাশ কৰে। তিৱা ভাষাৰ লেখকসকলে নিজৰ ভাষা সাহিত্য বিকাশ সাধন কৰাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ যথেষ্ট বৰঙণি যোগাই আহিছে। তিৱা সাহিত্য সভাৰ লগত জড়িত বলাইৰাম সেনাপতি, গণেশ সেনাপতি প্ৰমুখ্যে যিসকল লেখক তথা সাহিত্য সেৱীয়ে তিৱা ভাষালৈ অনন্য বৰঙণি আগবঢ়াই গ'ল, তেখেতসকললৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ এই অধিৱেশন অনুষ্ঠিত হৈছে হেমৰাম পাটৰ ক্ষেত্ৰত। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অন্যতম শ্বহীদ হেমৰাম পাটৰলৈও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তিৱা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা মংগোলীয় গোষ্ঠীৰ অন্যতম এক প্ৰধান জনজাতি। তিৱাসকলক ৰমাকান্ত দেউৰী ডাঙৰীয়াই কৈ যোৱাৰ দৰে নগাঁও, মৰিগাঁও, কাৰ্বি আলং, কামৰূপ, মেঘালয়ৰ খৈৰাম, মিলিম টেষ্টত দেখা পোৱা যায়। তদুপৰি অসমৰ ধেমাজি, শিৱসাগৰ, লখিমপুৰ, যোৰহাট, শদিয়া আদিতো তিৱাসকলে বাস কৰে। বিংশ শতিকাৰ ৭০ দশকমানৰ পৰাই তিৱাসকলৰ মাজত লিখিত সাহিত্যৰ বিকাশ হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তিৱা লেখক লেখিকাসকলে নিজস্ব ভাষাত সাহিত্য চৰ্চাৰ কামত নিয়োজিত হৈ পৰিছিল। 1981 চনৰ 31 মে'ত উদ্ধৱ সেনাপতিৰ সভাপতিত্বত শিলচাঙত তিৱা ভাষা উন্নয়ন পৰিষদৰ সভাত সংগঠনটোৰ নামাকৰণ সদৌ তিৱা সাহিত্য সভা কৰা হয়। এই সভাতে উদ্ধৱ সেনাপতিক সভাপতি, চন্দ্ৰ সিং বৰদলৈ আৰু দেৱেন বৰদলৈ উপসভাপতি আৰু স্বাধীন বৰদলৈ সাধাৰণ সম্পাদক হিচাপে লৈ সাহিত্য সভাৰ সমিতি গঠন কৰা হৈছিল। ইয়াৰ পিছতে এই সভাৰ নাম সলনি কৰি তিৱা মাথনলাই টখৰা নামেৰে নামাকৰণ কৰা হয়। বিশিষ্ট অসমীয়া কবি যতীন্দ্ৰনাথ দুৱৰাই অসম সাহিত্য সভাৰ ৪বিংশ অধিৱেশনৰ অভিভাষণত সাহিত্য সম্পৰ্কে কেইটামান কথা প্ৰসংগক্ৰমে উল্লেখ কৰিছিল। ঈশ্বৰে এই অনিন্দ সুন্দৰ ৰূপে সজোৱা সংসাৰৰ মাজত প্ৰত্যেক বস্তুৱে, প্ৰত্যেক ঘটনাই একোখনি সৌন্দৰ্যৰ পথ চকুৰ আগত তুলি ধৰি মনৰ মাজত নতুন ভাৱেৰে পৰিপূৰ্ণ একোখনি নতুন ৰাজ্য সৃষ্টি কৰে। এই ৰাজ্য যে অকল বাহিৰা জগতৰ চাৰে আবৃত এনে নহয়, তাৰ লগে লগে আমাৰ সুখ, দুখ, ভয়, বিস্ময়, ভাল লগা ইত্যাদি নানা ৰকমৰ মনৰ ভাৱৰ ৰসত পৰি অশেষ ৰকম ৰঙেৰে ৰঞ্জিত হৈ জিলিকি উঠে। আমাৰ মনে সেই ৰাজ্য ইচ্ছামতে সম্পূৰ্ণৰূপে নিজৰ তলতীয়া কৰি গঢ়ি লয়। সাহিত্যৰ পটভূমি সম্পৰ্কে এইখিনি কথাৰ অৱতাৰণা কৰি কবি দুৱৰাদেৱে সাহিত্যত মানৱীয় কল্পনা শক্তিৰ অৱদান সম্পৰ্কে যথোচিত ব্যাখ্যা আগবঢ়াইছিল। মানুহৰ কল্পনাই সাহিত্যৰ সাৰুৱা ক্ষেত্ৰ, তাক আমি সকলোৱে জানো। কিন্তু সাহিত্য সৃষ্টিৰ বাবে কল্পনা শক্তিৰ সৈতে যোগ হ'ব লাগিব মানুহৰ আত্মপ্ৰকাশৰ আকাংক্ষা। অতি আদিম যুগৰ পৰা মানুহৰ মনত আত্মপ্ৰকাশৰ ভাৱটি যে বৈ আহিছে, তাক কোনেও নুই কৰিব নোৱাৰে। শিলৰ কাটিয়ে হওক বা তামৰ ফলিতে হওক, সাঁচি পাথৰ পুথিতে বা পাহাৰৰ গাতে হওক, মানুহৰ আশা আকাংক্ষাৰ সীমা নাই। তেওঁ নিজে বাহিৰত নিজকে চাবলৈ বিচাৰে, আনৰ মাজত পাবলৈ বিচাৰে, আৰু সেইকাৰণে মানুহে সাহিত্যৰ মাজেৰে নিজক প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে। সাহিত্যৰ মূল বিষয়বস্তু হৈছে প্ৰকৃতিৰ সৌন্দৰ্য আৰু জীৱনৰ কাৰ্যকলাপ।
নৈ পৰ্বত বন উপত্যকা জ্ঞানজুৰি সূৰ্যৰ উদয়াস্তৰ অনিৰ্বচনীয় দৃশ্য পূৰ্ণিমাৰ জোনালীৰ স্নগ্ধ কিৰণ সাহিত্যৰ সৃষ্টিত বিচাৰ তৰ্ক বা বিশ্লেষণৰ স্থান নাই আছে কেৱল সৃষ্টিৰ তাগিদা চৌদিশৰ ঘটনাবিলাকে সাহিত্যিকৰ মনত যি ভাৱৰ সৃষ্টি কৰে তাৰেই তেওঁ সাকাৰ ৰূপ দি সাহিত্যৰূপে প্ৰকাশ কৰে জীৱনৰ কাৰ্যকলাপো সাহিত্যৰ অন্যতম বিষয়বস্তু সমাজ হৈছে জীৱনৰে বৰ্ধিত সত্তা সেইবাবে সমাজত ঘটা সকলো ঘটনাই সাহিত্যৰ ধাৰা বোৱাত সহায় কৰে পঞ্চদশ শতিকাৰ অসমৰ বৈষ্ণৱ আন্দোলনো অসমৰ সমাজ ৰূপান্তৰৰ এটা বৃহৎ ঘটনা আছিল সেই আন্দোলনে অসমৰ বৈষ্ণৱসকলকো স্পৰ্শ কৰিছিল সেইবাবে অসমত বৈষ্ণৱ সাহিত্যৰ এটা ধাৰাৰ সৃষ্টি হৈছিল অসমীয়া সাহিত্যৰ আদি খুঁটিটো এনেকেই ধৰ্ম আন্দোলনৰ ফলতেই উৎপত্তিত হৈছিল সাহিত্যৰ আটাইতকৈ নান্দনিক আৰু সুকোমল অংশটোৱে হৈছে কবিতা কবিতাৰ ছন্দবদ্ধ সাহিত্য পৃথিৱীৰ আদিমতম কবিতাটো ওলাইছিল মহামুনি বাল্মীকিৰ মুখৰ পৰা সূৰুজৰ সোণালী কিৰণ বিধত পুণ্যতয়া তমসা নৈৰ পাৰত এহালি কুঞ্চ পক্ষীয়ে ধেমালি কৰি থকা অৱস্থাত এটা নিষ্ঠুৰ ব্যাধৰ শৰত তাৰে এটি নিহত হোৱা দেখি বাল্মীকি মুনিৰ মুখেৰে হঠাৎ ওলাইছিল এটি ছন্দবদ্ধ শ্লোক মা নিষাধা প্ৰতিষ্ঠান তমগময় শাস্তিহ সমাহ ইয়াত কঞ্চ মিথুনা দেকম অবধীয় কামমোহিত এই শ্লোকটিৰ ছন্দটিৰ মাজত সোমাই আছিল এটা কৰুণ ভাৱ কিন্তু তাৰ অৰ্থ কি বাল্মীকি মুনিয়ে নিজেও নাজানিছিল তাৰ অৰ্থ বিচাৰি মুনিৰ শিষ্যসকলে বাৰে বাৰে তাক আওৰাওতে দেখা গ'ল ঋষিৰ সেই শোক এটা নতুন ছন্দত পৰিণত হৈছে যিহেতু ঋষিৰ শোকৰ পৰা এই ছন্দবদ্ধ শাৰীটোৰ উৎপত্তি হৈছিল সেয়ে তাক কোৱা হ'ল শ্লোক অৰ্থাৎ ঋষিৰ শোকৰ ভাৱেই শ্লোক এনেকৈ পবিত্ৰ ভাৰতভূমিত পৃথিৱীৰ প্ৰাচীনতম সাহিত্যৰ সৃষ্টি হৈছিল ৰামায়ণ আৰু মহাভাৰতৰ ৰূপত যেতিয়া সাহিত্যৰ আলোচনা কৰা হয় তেতিয়া আঞ্চলিক ভাষাৰ সাহিত্য জনজাতীয় সাহিত্য বা লোক সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে এটা সংশয়ৰ আশংকা প্ৰকাশ হয় বিদেশী বা বিজতৰীয়া সাহিত্যৰ গ্ৰাসত আঞ্চলিক সাহিত্য লোপ পোৱাৰ আশংকা কৰা হয় এনে আশংকা অমূলক নহয় যদিও এই ক্ষেত্ৰত আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কথালৈ কাণ দিব পাৰোঁ তেখেতে জাতীয় জীৱন আৰু জাতীয় সাহিত্যৰ অবিচ্ছেদ্য সম্পৰ্কৰ বিষয়ে আমাক সজাগ কৰি থৈ গৈছে তেখেতে কৈছিল জাতীয় জীৱন সংকীৰ্ণ হ'লে জাতীয় সাহিত্যও সংকীৰ্ণ হ'ব অৰ্থাৎ যি জাতিৰ জীৱন মুক্ত আৰু স্বাধীন সেই জাতিৰ সাহিত্যও মুক্ত স্বাধীন আৰু সেই সাহিত্যৰ গতি কেতিয়াও ব্যাহত নহয় সাহিত্য পৰিৱৰ্তনশীল বিশেষকৈ আজি বিশ্বায়নৰ যুগত এই পৰিৱৰ্তন পূৰ্বতকৈ 100 গুণ দ্ৰুততাৰে হ'ব ধৰিছে এনে পৰিৱৰ্তন আৰু শক্তিশালী সাহিত্য তথা